এতিয়া গধূলি সময়ত কেতিয়াবা বহুত বেছি ভোক লাগে ভাবিছোঁ কিবা এটা মানে পেট ভৰাকৈ খাওঁ বুলি আৰু সময় অলপো নাই এবাৰনো আমনি কৰি আছে ৰাতি খানাও বনাব আছে আৰু আলহী যিহেতু আহিব ঘৰ চৰো অলপ ঠিক ঠাক কৰিবলৈ আছে মানে অলপ কাৰ্টেন চাৰ্টেন ঠিক ঠাক কৰিলে হৈ যাব বাকী আৰু লগতে ৰাতি কি বনাম তাৰ কাৰণে অলপ প্ৰিপেয়াৰ কৰি থ'ম একেবাৰে মানে এক গুলিত দুই চিকাৰো হৈ যাব মই ভাবিছোঁ কিবা এটা কৰাৰ আগতে মই এইফালে এগ বইল পাতি দিওঁ 2 মিনিটত এতিয়া মেগী বনাম আৰু বেগীৰ কাৰণে গৰম পানী হৈ গ'ল আপোনালোকে বিশ্বাস কৰিবনে য'ত মই মেগী বনাইছোঁ তাত বহুত কিবা কিবি বনাব পাৰি হয় একেবাৰে সঁচা কথা আগাৰৰ মাল্টিপল কেটেলত বহুত কিবা কিবি বনাব পাৰি লগতে বহুত কিবা কিবি আহে ফাৰ্ষ্টত এইটো ট্ৰান্সপাৰেণ্ট গ্লাছ লিড হয় এগ বইলৰ ৰেগ লগতে আহে ষ্টেইনলেছ ষ্টীলৰ গ্লিৰিং ৰেগ আৰু লগতে আহে 0.9 লিটাৰ কেপাচিটিৰ ষ্টিমিং পট আৰু লগতে আহে প্লাষ্টিক বল এটা এই কেটেলটোত বাহিৰৰ বডিটো প্লাষ্টিকৰ হয় আৰু ভিতৰটো ষ্টেইনলেছ ষ্টীলৰ হয় গোটেইটো 1.2 লিটাৰ কেপাচিটিৰ হয় ইয়াৰ তলতে যেতিয়া অফ অন সেইটো টেম্পাৰেচাৰ ছেটিঙৰ অপশ্যনো আপোনালোকৰ ওচৰত আছে আৰু 360 ডিগ্ৰীলৈকে ৰোটেট হয় এতিয়া যিহেতু চিলিণ্ডাৰৰ বহুত বেছি অভাৱ হ'বলৈ গৈ আছে তো সেইটো কাৰণে আপোনালোকে এই কেটেলটোত বহুতখিনি ভাতৰ পৰা লৈ দাইলৰ পৰা লৈ আলু পিটিকাৰ পৰা লৈ এগ বইলৰ পৰা লৈ সকলোখিনি বনাব পাৰিব কমেণ্টত লিংক বুলি কওক মই আপোনালোকক দি দিম তাৰ আগতে মোক ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যেনেকুৱা খানাৰ সোৱাদ সেনেকুৱাই খানা আপোনালোকে পাব আৰু বহুত সোনকালে আমাৰ খানা হৈ যায় তো সোনকালে কমেণ্ট কৰক আজিলৈ বাই আৰু কেনেকুৱা পালে জনাব আপোনালোকে যদি হোষ্টেল বা পিজিত থাকে তো এইটো আপোনালোকৰ বেষ্ট অপশ্যন হ'ব আৰু ট্ৰেভেলৰ কাৰণেও বহুত বেছি ভাল হয়